জয় অসম হিমন্ত বিশ্ব মুৰ্দাবাদ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ হিমন্ত বিশ্ব মুৰ্দাবাদ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ বিশ্বকৰ্মা হিমন্ত বিশ্ব শৰ্মা এইটা এটা কলংকিত ৰাজনীতিকে অসমৰ ৰাজনীতি জগতত ধৰ্ম মেৰুকৰণে আমাৰ হাতামপুৰীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ মাজত সংঘাতৰ সৃষ্টি কৰি যি নিকৃষ্ট ৰাজনীতি কৰিব বিচাৰিছে তাক আমি ধিক্কাৰ দিছোঁ আৰু এনে ৰাজনীতিকৰ অতি শীঘ্ৰে অৱসান ঘটিব বুলি আমাৰ আশা কৰিছোঁ আৰু গহপুৰ লিমাঞ্চন কুম্ভ একাডেমীৰ তৰফৰ পৰা ইয়াক সম্পূৰ্ণ ধিক্কাৰ দিছোঁ আৰু তেওঁক সকিয়ানি দিছোঁ সাৱধান কিন্তু যদি অসমৰ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে সম্পূৰ্ণ আপুনিয়ে জগৰীয়া হ'ব সৰ্বানন্দ সোণোৱাল ডাঙৰীকো প্ৰত্যাহ্বান জনাইছোঁ তেওঁক আহ্বান জনাইছোঁ যে চন্দ্ৰকান্ত সিংহৰ দৰে দুৰ্বল হৈ পেলাই ঘটনাৰ হিমন্ত বিশ্ব শৰ্মাই যেন অসম চৰকাৰ কৰিব নোৱাৰে আৰু আপুনি এটা স্থিতিস্থাপক ভূমিকা গ্ৰহণ কৰক অন্যথা ইতিহাসে আপোনাক কেতিয়াও ক্ষমা নকৰিব জয় আই অসম জয় আই অসম বিজেপি চৰকাৰ কাম নাই বিজেপি চৰকাৰ হায় হায় আজি আমি ধৰ্মীয় ৰীতি নীতিভাৱে হিন্দু ধৰ্মই আই বোপাই ঢুকালে চুলিকেইডাল ঘূৰাই কিন্তু আজি যি জাতিটোৱে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত আজিলৈকে তেওঁলোকে কোনো এটা মন্তব্য কৰা নাই আজি সেয়েহে আমি নিজৰ যি সৌন্দৰ্য চুলিকেইডাল ঘূৰাই আজি আমি এটা কথা ক'ব বিচাৰিছোঁ অসমীয়া অসমবাসী ৰাইজক যে আমাৰ যি সৌন্দৰ্য চুলি এই চুলিকেইডাল আমি ঘূৰাই আজি বিজেপি চৰকাৰ যি নেগুৰ ধৰা নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ নেগুৰ ধৰি থকা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস তেওঁলোক মহিলা বুলি আমি আজি গহপুৰত আজি অনুষ্ঠিত ছাত্ৰ সন্থাই আজি আমি চুলিকেইডাল ঘূৰাই দিছোঁ আৰু এটা কথা স্পষ্টভাৱে সকিয়াই দিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল নকৰা পৰ্যন্ত আমি জংগী আন্দোলন গঢ়ি তুলিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু এই চলিবই জয় আই অসম অসম চৰকাৰ তথা বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল নকৰা পৰ্যন্ত আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব হিমন্ত বিশ্ব শৰ্মা তথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা কথা মনত ৰখা উচিত অসমীয়া যুৱ প্ৰজন্ম বৰ্তমানো জীয়াই আছে তেখেতে কি ভাবিছে ভোট বেংকৰ কাৰণে এই ৰাজনীতি বন্ধ কৰক যদিহে তেওঁলোকে এই ৰাজনীতি বন্ধ কৰে তেওঁলোকে যিকোনো পৰিণাম ভুগিবলৈ বাধ্য হওক সাজু হৈ থাকক আজি আমি যি অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ যি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থা লগতে আমাৰ লি মাঞ্চুৰিয়ান কম্ফু যি একাডেমী আছে তেখেতসকলে ওলাই আহিছে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু যি পৰ্যন্ত এই বিলখন বাতিল নকৰিব সেই পৰ্যন্ত আমি দেশত এক বিন্দু তেজ টকালৈকে আমি সংগ্ৰাম কৰি যাম আজি আমি এটা ব্যতিক্ৰমী আমি এটা আজি পন্থা লৈছোঁ যে আমাৰ যি মৰমৰ পিতৃ মাতৃ যেতিয়া আমাৰ ইহলীলা বা পৰলোকপ্ৰাপ্ত হয় তেতিয়া আমি সৌন্দৰ্যৰ প্ৰতীক আমাৰ এই চুলিকেইডাল আমি ত্যাগ দিওঁ পিতৃ মাতৃৰ নামত কিন্তু আমি আজি ভাবিছোঁ সৰ্বানন্দৰ মন আত্মাৰ মৃত্যু হৈছে ৰঞ্জিত দাসৰ মন আত্মাৰ মৃত্যু হৈছে আৰু এই চুৱাচ এলেকা যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মা এই কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিঙৰ লগতে অমিত শ্বাহৰ ভৰিত তলুৱা চেলেকি থাকে আৰু তাৰতো মৃত্যু হৈছে বুলি আমি ভাবিছোঁ আমাৰ সংগ্ৰামী সতীৰ্থ আজি 3জনে মুণ্ডন কাৰ্যসূচী লৈছে হাতত প্ৰতিবাদ সাব্যস্ত কৰিছে মুণ্ডন কৰি গতিকে আমি ৰাইজক আমি বুজাই দিব বিচাৰিছোঁ ৰাইজ ওলাই আহক ৰাইজে সহযোগ কৰক অসমীয়া জাতিৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত আৰু সংস্কৃতিৰ ক্ষেত্ৰত অসমীয়াৰ অস্তিত্বৰ বাবে নহ'লে অসমৰ কিন্তু অৱস্থা এনেকুৱা ভয়ংকৰ হ'ব পিছত হয়তো সকলোৱে দেৰি হৈ যাব আৰু বিজেপি নেগুৰ ধৰা যিসকল এতিয়াও কৰ্মী আছে সেইসকলক আহ্বান কৰিছোঁ অসমীয়া সত্তা যদি অন্তৰত আছে অসমীয়াৰ মানসিকতা যদি আছে তেখেতসকলে ইটিকিং কৰা বন্ধ কৰক নহ'লে কিন্তু আমি কুণ্ঠাবোধ নকৰিম আমি অস্ত্ৰ তুলি ল'বলৈ আৰু তাৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰৰ গৃহ বিভাগ তথা আইন বিভাগ বা প্ৰশাসন বিভাগ গতিকে আমি সকিয়াই দিছোঁ অসমীয়া জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত তেখেতসকলে ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি সহযোগ কৰক এই সংগ্ৰামত এই আইন বাতিলৰ দাবীত তেখেতসকলে বিৰোধ কৰি সংগ্ৰামত আগবাঢ়ি